নমস্কাৰ বন্ধুসকল, আপোনালোকে আগতেই পাছিঘাটৰ ভিডিঅ' মই দেখুৱাইছিলোঁ। এতিয়া মই আগতে কৈছিলোঁ এইবাৰ আমি হেংগিং ব্ৰিজ চাম। হেংগিং ব্ৰিজলৈ আহি আছোঁ, মাজতে যথেষ্ট গেপ পৰিলে যিহেতু কিছু পৰিস্থিতি সাপেক্ষে ভিডিঅ' বনাবলৈ অসুবিধা হ'ল। তো এতিয়া আমি তললৈ নামি গৈ আছোঁ। আমি যিহেতু হেংগিং ব্ৰিজখন যথেষ্ট তলত আছে, সেইকাৰণে হেংগিং ব্ৰিজ চাবলৈ অলপ নামি যাবলগীয়া হৈছে। ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আহি আমি হেংগিং ব্ৰিজখন সেইখন দেখিছোঁ, ৰিণিকি এতিয়া আমি উঠিমগৈ তাত। যথেষ্ট নামিবলগীয়া হ'ল, আমাৰ অৱস্থা গোটেইকেইজনে বেয়া হৈ গৈছে। যিহেতু যথেষ্ট তললৈ নামিছোঁ, আমি প্ৰায় 600 ফুটমান তললৈ নামি আহিছোঁ। পাহাৰৰ একা বেকা ৰাস্তা, সৰু এই দেখিছে আপোনালোকে কিমান সৰু ৰাস্তা। এয়া হেংগিং ব্ৰিজ পাই গ'লোহি। তো ব'লক এতিয়া হেংগিং ব্ৰিজখনত আমি উঠি চাম। কি দেখোঁ কি দেখুৱাব পাৰোঁ নাজানো, কিন্তু ইয়াতে কি আছে, ইফালে এটা বস্তি আছে। সেই বস্তিৰ পৰা মানুহ এইবোৰ অহা যোৱা, তেওঁলোকৰ যিটো লোকেল মানুহ যিসকল, তেখেতসকল অহা যোৱা কৰিবৰ কাৰণে এইখন হেংগিং ব্ৰিজখন। তো তাৰে বন্ধা আছে যদিও বাঁহেৰে তলত দলঙৰ নিচিনাকৈ বৈ দিছে। ওলমা দলং এইখনেই। ব'লক উঠি চাওঁ কেনেকুৱা লাগে, চাওঁ আজি। সুন্দৰ অনুভৱ, যিহেতু এনেকুৱা পৰিৱেশ, এনেকুৱা নিৰ্ভৰশীল পৰিৱেশ। যিহেতু এখন ওলমা দলং, এখন দেখিছে ওলমা দলং, এখন ওলমা দলঙত উঠি আছোঁ আমি। এনেকুৱা নিৰ্ভৰশীল পৰিৱেশ আগতে দেখা নাই, যথেষ্ট ভাল লাগিছে। হেলমেটটো পিন্ধিয়ে আছোঁ, হেলমেটটো খুলি ফটো মাৰিছোঁ। আৰু এইখিনিতে আছে আমাৰ চিয়াং আৰু এখন নদীৰ সংগম স্থল, মই দেখুৱাইছোঁ। মজা পৰিৱেশ, মজা লাগিলে। মই হেংগিং যিখন ব্ৰিজ আছে তাৰ মাজত, মই পূৰা মাজত আছোঁ ওলমা দলংখনত। এতিয়া মোৰ তলত পানীৰ প্ৰবল সোঁত, দলঙৰ তলত পানীৰ প্ৰবল সোঁত। আপোনালোকে যে দেখিছে সৰু গছজোপা নিচিনা দেখিছে যে, এতিয়া আমি তাত বাইক থৈ আহিছোঁ। আমি তাত, তো তাৰ পৰা আমি আছোঁ ইয়াত। আমি বাইক থৈ অহা জেগাখন ওপৰৰ পৰা মই দেখুৱাইছোঁ, ওপৰৰ পৰা দলংখন দেখুৱাইছোঁ। এইখিনিতে দেখিছে যে এই ৰছীডালৰ নিচিনা যে দেখিছে, সেইখনেই হয় দলংখন, হেংগিং ব্ৰিজখন। ইমান ডাঙৰ দলংখন, তো আমি ওপৰৰ পৰা সিমান সৰুকৈ দেখিছোঁ, মানে এই জুম কৰি দেখুৱাইছোঁ মই। তো এতিয়া আমি আছোঁ তলত, আপোনালোকক দেখুৱালোঁ। এতিয়া ফটো চটো মাৰিলোঁ যথেষ্ট। এতিয়া ইয়াৰ পৰা আমি উভতিম। ভিডিঅ' অৱস্থা বেয়া হৈ গৈছে, আধাতকৈও কম উঠিছোঁ এতিয়ালৈকে, আৰু যিমান উঠিলোঁ তাৰ দুগুণ উঠিবলৈ আছে। এতিয়া অৱস্থা বেয়া, বেগ থৈ দিছোঁ। দেউতাৰ অৱস্থা বেয়া হৈ গৈছে। ৰাইজৰ কাৰণে যথেষ্ট কষ্ট কৰিছোঁ। ভিডিঅ'খিনি চাব, ধন্যবাদ। ষ্টেমিনাৰৰ এটা টেষ্ট লৈছোঁ। আমাৰ লগৰ বাকীকেইজন বহুত তলত থাকি আহিলে, মুস্পিক আহি আছে ওপৰলৈ। প্ৰায় 300-400 মিটাৰ উঠি আহি এয়া ওপৰ পাইছোঁহি। হেংগিং ব্ৰিজৰ ওপৰ পালোঁহি। এয়া বহুত মানুহ টুৰিষ্ট ইতিমধ্যে হেংগিং ব্ৰিজ অসমীয়া বুলি এয়া ওপৰ পালোঁহি। মুস্পিক আৰু মই, বাকীকেইজন আহি পোৱাহি নাই। আৰু মইতো জানে তামোল খাওঁ, এই অসমৰ পৰা বান্ধি অনা তামোল এখন এতিয়া উলিয়াই পেলাই অৰুণাচলত খাম। এয়া পাহাৰ বগাই আহি সীমান্ত পাৰ কৰি দিলে পকাতে। এইফালে চশমা পিন্ধি ওপৰত গুচি গ'ল, চকুৰ পৰা ওপৰত গ'ল। মই এনাৰ্জি খাইছোঁ। এইফালে তামোলৰ এনাৰ্জি, ফল মূল খাইছোঁ। মই কাপোৰ চাপোৰ খুলি বিন্দাছ।
ইয়া ফল মূলটো দেখাই দিয়া ফল মূল খাইছে ফল মূল দেখি আছে তাই চবে ফল আৰু পাত সেইটো ফল মূল আৰু এয়া হেংগিং ব্ৰিজৰ পৰা আমি ওলালোঁ তো আহি আছোঁ এতিয়া আমি কিবা এটা খাব লাগিব তো খোৱাৰ আগতে আজি ভিডিঅ'টো আমি সামৰণি মাৰিম মই যে আপোনালোকক কৈ আছিলোঁ আমি অৰুণাচলত এটা অদ্ভুত খানা খালোঁ তো অদ্ভুত খাদ্য খালোঁ তো সেই ভিডিঅ'টো আপোনালোকে নেক্সট ভিডিঅ'ত পাব কিন্তু কথাটো হ'ল মই ভিডিঅ'বিলাকৰ ভিউৱাৰ অতি কম পাইছিলোঁ আৰু তেতিয়া মোৰ লগৰ কেইজনমানে ক'লে বোলে ভিডিঅ'বোৰ দীঘল হৈছে অলপ ছুটি কৰিছোঁ আৰু সেইবাবে যিসকলে ভিডিঅ'টো চালে ধন্যবাদ আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ